একেবাৰে সঁচা কথা, ৰহন সানিছোঁ মাত্ৰ। বাইদেউ আহক, কওকচোন বাইদেউ, চকীতে বহক। মুহাত বহিব নালাগে, চকীত বহক। ইহঁত ওলাই গৈছে অলপ, আহিব বিহু বুলি অলপ ওলাই গৈছে, বন্ধ পাইছে আৰু। বহকচোন, মই আহি আছোঁ। বাইদেউ চব তোমালোকে খওকচোন, ইয়াতে থৈছোঁ টেবুলতে, খাব। চব অকণমানকে দি সামৰণি মাৰোঁ। বাইদেউ চব লওক। মই আকৌ ভাবিছিলোঁ চাহ অকণমান খাবলৈ পাম, চব অকণমান দিয়েই সামৰিলে। ইফালে আকৌ মাতে বিহু খাবহি, বিহু খাবহি। বাইদেউ নাই নাই ৰীমা, তোক একো কোৱা নাই। মই টিউখনতে বহিছোঁ ৰ'বা, আপোনাৰ ওচৰতে অলপ বহি কথা পাতোঁ। বহি লৈছোঁ ওচৰত। বাকী ভাল আপোনালোকৰ? ঘৰত ভাল সকলোৰে? ভালেই, আমাৰ ভালেই, ঠিকে আছোঁ আৰু। এই বিহু বুলি বোলো তোৰ ওচৰলৈকে আহোঁ, তই সদায় মাতি থাক, সেইকাৰণে ভাবিলোঁ তোৰ তালৈকে যাওঁ। ৰাতিপুৱা গা পা ধুই পেলাই আহিছোঁ। আৰু এফালে যাব লাগিব, বেছি দেৰি নাথাকোঁ। বিহুত পিঠা ভাজিলে বাইদেউ? মই নাই ভজা, বোৱাৰীয়ে ভাজিলে কেইটামান আৰু। ঘিলা পিঠা কেইটামান ভাজিলে। নাই, আজিকালি দেখোন পিঠা ভাজিলেও কোনেও নাখায়েই। তিল পিঠাটোতো বটলৰ পৰা উলিয়াবহে, আকৌ সেইটো সোমোৱাই থ'ব লগা, মানুহে নাখায়েই দেখোন তিল পিঠা, এনেই ভজা হয়। কেইটামান ভাজিছিলে আৰু, এনেই কৈছোঁ, বহুত বনাইছোঁ, কিবা কোৱা যেন লাগিছে। বিহু পাতিলোঁ, ইহঁতে অলপ পাতিলে, কিবা কিবি বনালে। এই তিলৰ লাড়ু, তিলৰ বৰফি, চিৰা লাড়ু, পিঠা, এনেকৈ কিবা কিবি অলপ বনালে আৰু। মই নাই বনোৱা, এইবোৰ আৰু আজিকালি মই নোৱাৰোঁ ইমান লাগি থাকিব। ইহঁত আছে বনাওঁ বাৰু। কোনে? বোৱাৰীয়ে বনালে? বৰ ভাল দেই, ঘৰত বনাটো বৰ ভাল কথা। নিজেই বনাইছে। কিবা কৈছ নেকি? নাই, আপোনাক একো নাই কোৱা। ইমান নাকটোৱে পিৰিপিৰাইছে নহয়। কি ক'ম আৰু বাইদেউ, একদম তপ পোৱা নাই বুজিছেনে। আজিকালি আকৌ চবেই কিনিয়ে আনে নহয়, কিনি আনিয়ে কি চাব, একেবাৰে প্লেটত দি দি সজাব, ফটো তুলিব। এয়া পিঠা বনালোঁ, এয়া জলপান বনালোঁ, একোৱেই নবনাই, এনেই। কিছুমানে বনায়, হয় হয়, কিছুমানে বনায়, কিন্তু আজিকালি, আগতে আমি কিমান বনাওঁ চাওকচোন। এই জোল দিয়া পিঠা, কেৰাহীয়ে কেৰাহীয়ে তেল উতলি থাকিব, আমি বনায়েই থাকোঁ। আজিকালি নিচিনা তিল পিঠাবোৰ এনেকুৱা দীঘলীয়া অকণ অকণ নহয় নহয়, যোনটোৰ দৰে নবনাওঁ জানো আমি, চাওকচোন। একদম ভৰাই ভৰাই থওঁ নহয়নে, টেমাত ভৰাই ভৰাই যাওঁ, ইমান ভাল লাগিছিলে। আজিকালি নাই আৰু, সেইদিনো নাই, নোৱাৰোঁ, দেহায়ো নোকোলাই নহয়। ইহঁতেও নিদিয়ে বনাবলৈ। হ'ব হ'ব, দুটা তিনিটা বনালেই হ'ব। বীণা, ভালনে? গা ভাল পালি? বিহু পাতিলোঁ আৰু যেনে তেনে। হৈ গ'ল আৰু বিহু। মই এয়া ৰীমাৰ ঘৰতে আছোঁ। তই ফোন কৰিবি ৰীমালৈ তেতিয়াহ'লে। ঠিকে আছে, হ'ব। তই তাৰ পৰা আহি আমাৰ ঘৰলৈ আহিবি। হ'ব দে, আজিলৈ থৈছোঁ, পাছত কথা পাতিম বাৰু, পাছত লগ পাম, হ'ব। এই বীণায়ে ফোন কৰিছিলে।
তোৰ তালৈ বোলে যোৱাৰ আগতে আহিছিলে কৈছে মোৰ তালৈ যোৱাৰ কথাও তোক কৈছে সেয়া আৰু তাই কৈছিলে তাই বহুত পিঠা লাড়ু মুড়ি লাড়ু তিলৰ লাড়ু বনাইছিলে বুলি কাৰোবাক দিছে কৈছে মোৰ কথাও কৈছে নেকি দিছিলে কেইটামান মোকো তিলৰ লাড়ু তেনেকৈ দিছিলে কিবা কিবি অলপ আমিও আকৌ নিজে অলপ বনাইছিলোঁ কিবা কৈছ নাই আপোনাক একো কোৱা নাই আজিনো মোৰ কি হৈছে জানো নিজে নিজে কথাবোৰ ওলাই আছে মুখৰ পৰা বৰ হাঁচি আহিছে বুজিছেনে বৰ হাঁচি আহিছে কিবা কি হোৱাটছএপত দিছে নেকি ষ্টে কি কয় তোৰ বোৱাৰীয়ে দিছিলে কৈছে হোৱাটছএপত বোলে পিঠা বনোৱা ফটো দিছিলে ভাল হৈছে পিঠাখিনি আমাৰজনীয়েও দিছে নেকি মই গম নাপাওঁ নহয় তাই দিছে বুলি সেই গোল প্লেটখনত তাই সজাই দিছিলে তোৰখিনিও একে দেখিলোঁ দেখোন তাই মোক ক'লে দেখুৱাইছিলে এতিয়াহে ওলালে দেখিলি আমি দুইজনীয়ে পৰৰ পিঠাৰে বিহু পাতিলোঁ দেই তয়ো কম নহয় ময়ো কম নহয় দেই পৰৰ পিঠাৰে বিহু পৰৰ পিঠাৰে বিহু এয়া আমাৰ উষা অনিৰুদ্ধ ডেন্স গ্ৰুপৰ সখীয়ে মোক এয়া বিহুৰ কাৰণে পিঠা ঘৰতে বনাই দিছে পকা মিঠৈ বনাই দিছে তিলৰ লাড়ু চিৰা লাড়ু তিলৰ বৰফি দিছে এয়া পৰৰ পিঠাৰে বিহু খোৱা যে ময়ে হয় সেয়া সখীয়ে দিছে বিহু খাবলৈ গতিকে মই নবনাওঁ আৰু আৰামত বহি খামহে আৰু আমাক বিহু মাৰিবৰ কাৰণে এইখিনি টকা দি থৈ গৈছে তেখেতে ডিমৌৰ পৰা লৈ আহিছিলে আজি যিহেতু তেখেত ডিমৌলৈ যাব গতিকে কৈছে বাইদেউ নহালৈকে মানে আমি যদি বিহু মাৰোঁ তেতিয়া এইখিনি বজাবলৈ দি থৈ গৈছে দেখিলে আমাৰ সখীৰ কিমান মৰম সদায় আপোনালোকো তেনেকৈ থাকিম আমি এই ঘৰুৱা ড্ৰেছতে আছোঁ ৰাতিপুৱা এনেকৈয়ে আমাৰ মৰম চেনেহ ফ্লেটত থকা মানুহখিনিৰ মাজত এনেকৈয়ে মৰম চেনেহ হৈ থাকে আপোনালোকো তেনেকৈয়ে থাকিব আপুনিও কিবা এটা কওক ক'লোঁ নহয় আপুনি ডাঙৰকৈ কওক কিবা এটা এতিয়াহে দিব না সেইখিনি কাটি দিয়ক আৰু এয়া মই বিহু অলপ মৰম যাচিলোঁ বাইদেউ তেনেকুৱাকৈ এয়া বিহু অলপ মৰম যাচিলোঁ বাইদেউ মই আজি যিহেতু ঘৰত যাম বাইদেউলৈ মনত পৰি থাকিব এইকেইদিন হয় নাই সঁচাকৈ মনত পৰিব পাই সদায় আমি তলত একেলগে বহোঁগৈ সন্ধ্যা সময়ত খোজকাঢ়ি সদায় তলতে অলপ বহোঁ আমি ফ্লেটত থাকোঁ যিহেতু পাৰ্কিং প্লেচতে আমি বহোঁ নানান ধৰণৰ কথা বাৰ্তা পাতি ফূৰ্তি কৰোঁ এতিয়া এইকেইদিন নাথাকিব আৰু কি কৰোঁ জানো মনত পৰিব বিহুৰ দিনা